আপোনালোকক নিশ্চয় বুজাব নালাগে, কথাটোতো সম্পূৰ্ণ বুজিয়ে পাইছে চাগে। পেপেপে পপুলাৰ হৈছিলে যে পেপেপে বৰপেটা ছোৱালীজনী, সেই ছোৱালীগৰাকী আহিছে। এই বস্তুটো কি নিশ্চয় গম পাইছে। এইটো হৈছে এখন মস্ত ধাবাখন আজি উদ্বোধনী হৈছে, গতিকে আজিৰ পৰা আৰম্ভ হ'ব। গতিকে সেই উদ্বোধনীত পেপেপেক মাতা গৈছে। পেপেপে বুলি ক'লে সকলো মানুহে বুজি পায়, গতিকে সেইকাৰণে পেপেপে বুলিয়ে ক'লোঁ। গতিকে আজি গাইজ এই ধাবাখন উদ্বোধনীৰ কাৰণে বহুত হাজাৰ মানুহ আহিছে আৰু বহুত মানে ভাল লাগিছে। ৰাতি তাতে লাইট ফকাচিং ডিজিটেলৰ কাৰণে আপোনালোকৰ দেখিবলৈ ভাল লাগে। গতিকে আপোনালোকে যদি এইবোৰ চাই ভাল পায়, গতিকে মোৰ চেনেলত ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্টত জনাব ভাল পালে নে বেয়া পালে। গতিকে এই আপোনাৰ ধাবাখনৰ নাম হৈছে অগৰা। এয়া উঠাইছোঁ আপোনাৰ অগৰা। গতিকে অগৰা ধাবাত আপোনালোকে আহিব, সোৱাদ পাব আৰু ভাল লাগিল। ঠাইডোখৰ হৈছে যোৱাবাৰী আৰু বৰভেটীয়া মাজত এটা পেট্ৰল পাম্প আছে। সেই পেট্ৰল পাম্পৰ ফ্ৰণ্ট ছাইডত আপোনাৰ এই ধাবাখন উদ্বোধনী কৰা হৈছে। গতিকে আগলৈকে সোৱাদ যদি আপোনালোকে তৃপ্তি ল'ব বিচাৰে, আহিব ধাবালৈ। গাইজ ভিডিঅ'টো বেছি লম্বা নকৰোঁ, আপোনাক গেটটো দেখুৱাই লৈ মই বাৰু ইমানতে সমাপ্ত কৰিম। এই গেটটো বনোৱা গৈছে হাজাৰ বেলুনৰ সৈতে, অকল বেলুনে দিয়ে গেটটো বনোৱা গৈছে, মাটিৰ পৰা একদম ওপৰলৈকে। বহুত ভাল লাগিলে।